ৰূপহী হাতত চোকা অস্ত্ৰ লৈ চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা। কথমপি ৰক্ষা পৰিল এক হত্যাকাণ্ডৰ পৰা। এই ঘটনা সংঘটিত হৈছে ৰূপহী দৈনিক বজাৰত। এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণৰ অপচেষ্টা। মহিলাগৰাকীক আক্ৰমণ কৰাত ব্যৰ্থ হোৱাত মহিলাগৰাকীৰ ভাইটি ৰুস্তম আলীক আক্ৰমণ। যৌতুকৰ বাবে এই আক্ৰমণ। মহিলাগৰাকীৰ সম্পত্তি বিক্ৰী কৰি আগৰ স্বামীক নিদিয়াৰ বাবেই এই জঘন্য কাণ্ড সংঘটিত হয়। মহিলাগৰাকীৰ পূৰ্বৰ স্বামী মাইনুদ্দিনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ভাইটি ৰুস্তম আলী। আক্ৰমণকাৰী মাইনুদ্দিনক ৰাইজে আবদ্ধ কৰি উচ্চ মাধ্যম সোধাই ৰূপহীয়াত আৰক্ষী চমজাই দিয়ে। 30 বছৰ হ'ল মানে আমাৰ এইটো মানে ভঞ্জামাই হয় হ্যাঁ সি মানে বহুত কেচকাল কৰি মানে এইকেইটা দিন গ'ল। এতিয়া 2 বছৰ ধৰি মানে কৈ আছে যে মই ডাইভোৰ্চ দি দিয়া, মই আৰু তোক নাৰাখো। এতিয়া ডাইভোৰ্চ দি দিলে, তাৰপিছতো মানে সি মানে বহুত গণ্ডগোল কৰি থাকে মোৰ ঘৰৰ সন্মুখত দিয়া আহি অহা যোৱা সময়ত। এতিয়া মানে হুমকি দিয়া, চাকু দি পেলাই মানে তহঁতক মানে হেৰি কৰিম, হত্যা কৰিম আৰু মানে তহঁতক চাম কি কৰিবি, মানে বহুত কিবা কিবি কৈ থাকে।